हेलो बंधुসকল মই ৰাতুল গগৈ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনালো। আজি আপোনালোকক লৈ যাম আমাৰ খেতি পথাৰ দেখুৱাবলৈ, মানে কঠিয়া কেনেকৈ পাৰিছো তাকে দেখুৱাবলৈ আজি আহিছো। এইটো আমাৰ গাঁৱৰ ৰাস্তাটো দেখিছে আপোনালোকে। এতিয়া মই পথাৰলৈ আহি আছো, বলক গতিকে পলম নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো। কিদৰে কৃষি কৰ্ম আগবঢ়াইছে তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। গতিকে আজি বলক পথাৰলৈ যাওঁ মোৰ লগতে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে ভাল লাগে ভিডিঅ'টো তেনেহ'লে লাইক কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। গতিকে বলক পলম নকৰি ভিডিঅ'টো। তো বন্ধুসকল পাই গ'লোহি ফাইনেলি আহি আমাৰ পথাৰ। ইয়াতে মানে কঠীয়া পৰা হ'ব আজি। চাওক আপোনালোকে ইয়াক কোৰে কেনেদৰে সমান কৰি আছে। লগতে আপোনালোকক দেখুৱাম এখন মই আপোনালোকে নিশ্চয় চিনি পায় নাপায় কমেণ্ট কৰিবলৈ নাপাহৰিব। এইখন লাহনি বুলি কৈ আপোনালোকে দেখিছে। এতিয়া মই পথাৰৰ আলিয়েদি আহি আছোঁ। এইবিলাক চাওক ধুনীয়াকৈ এইখন দেখিছে আপোনালোকে ইয়াক মই বুলি কোৱা হয়। কাৰণ মাটিখিনি সমান কৰিবৰ কাৰণে কঠীয়া পাৰিবলৈ অথবা ৰুবলৈ দিয়াৰ আগত মানে এনেদৰে মৈখনেৰে সমান কৰা হয়। আপোনালোকে চাওক কিমান লাহে লাহে টানি আছে, কিমান সমান হৈ গৈছে দেখিছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এইখনক কোৱা হয় মৈ। বৰ্তমান সময়ত এই মৈখনৰ বা নাঙলটোৰ গৰুহালৰ জবকা আদিকে কৰি মানে নাইকিয়া হ'বলৈ ধৰিছে, লুপ্ত পাবলৈ ধৰিছে অসমীয়া সমাজত। মাত্ৰ এইবিলাক প্ৰদৰ্শন হিচাপেহে ব্যৱহাৰ কৰা দেখা যায়। আপোনালোকক দেখুৱাবলৈ ভাল লাগিছে। এইখনক মই বুলি কয়, মই এনেদৰে দিয়া হয়। আপোনালোকে যদি দেখা নাই তেন্তে আপোনালোকে চাব পাৰে। কঠীয়া পৰাৰ আগত এনেদৰে ব্যৱহাৰ কৰে। এখন লাহনি দেখিছে, লাহনিৰে মানে ইয়াত পানী সিঁচিছোঁ, কাৰণ কঠীয়া পৰাৰ আগত পানীখিনি সিঁচি লৈছোঁ, কাৰণ নহ'লে ধানৰ বীজটো পানীত ডুব খাই যাব। এয়া চাওক কেনেকৈ লুঙা খান্দি লৈছোঁ। এই লুঙাবিলাক দেখিছে, এই লুঙাবিলাক এই কাৰণে দিয়া হৈছে যাতে কঠীয়া পাৰিবৰ কাৰণে সুবিধা হয়। কাৰণ নহয় গছকটো পৰি যোৱাৰ লগে লগে কাৰণ পুনৰ মানে অসমান হৈ যাব যে, সেইকাৰণে এইটো লিক বনাই লোৱা হৈছে যাতে কঠীয়াখিনি পাৰিবৰ কাৰণে সুবিধা হয়। চাওক কিমান ধুনীয়াকৈ সমান হৈ গৈছে। বোকা মাটি দেখিছে, কিমান লোপথপীয়া বোকা। বন্ধুসকল আপোনালোকে কঠীয়া পাৰি পাইছেনে বাৰু জনাবলৈ নাপাহৰিব। এনেদৰে কঠীয়া পৰা হয়, মানে কঠীয়া কেনেকৈ পাৰে দেখুৱাম। বন্ধুসকল ধানৰ বীজ সিঁচিবৰ কাৰণে যিডৰা মাটি এনেদৰে কোৰে খান্দি বা অথবা নাঙলেৰে চহাই মৈ দি সমান কৰি লোৱা হয়, এইডৰা মাটিকে কঠীয়াতলি বুলি কোৱা হয় অসমীয়া সমাজত। কঠীয়াতলি বুলি কোৱাৰ লগে লগে প্ৰায় অসমীয়া লোকসকলে চিনি পাবই, কাৰণ সকলো অসমতে জন্ম যেতিয়া। এইবিলাক চব ধানৰ বীজ কেনেদৰে সিঁচা হৈছে। এই ধানৰ বীজসমূহৰ পৰা যথাসময়ত গজালি মেলিব। গজালিটো উৎপন্ন হোৱাৰ লগে লগে লাহে লাহে ঠন ধৰি উঠাৰ লগে লগে ডাঙৰ হ'ব। ডাঙৰ হোৱাৰ লগে লগে সেই কঠীয়াখিনিক ডাঙৰ হোৱাৰ লগে লগে তাক কঠীয়া বুলি ক'ব। আৰু কঠীয়াখিনি ডাঙৰ হোৱাৰ লগে লগে তাক আকৌ তোলা হ'ব, তুলি ৰোৱাৰ কাৰণে ব্যৱস্থা কৰা হ'ব। বন্ধুসকল ধানৰ গজালিটোৱে সম্পূৰ্ণ কঠীয়া ৰূপত পৰিণত অৱস্থাত ধৰা দিবৰ কাৰণে প্ৰায় 30 বা 35 দিন সময়ৰ প্ৰয়োজন হয়। পৰম্পৰাগতভাৱে চলি অহা ৰীতি নীতি অনুযায়ী বন্ধুসকল কঠীয়া সিঁচাৰ দিনা গৃহস্থই ডাল কচু শাকৰ আঞ্জা খালে কঠীয়া লহপহকৈ ডাঙৰ হৈ আহে বুলি জনবিশ্বাস আছে। বন্ধুসকল এই কঠীয়াতলি দৰাই হৈছে আমাৰ মানে মানৱ জীৱনৰ জীৱনশৈলী নিৰ্ধাৰণ কৰাৰ এক অবিচ্ছেদ্য অংগ। কাৰণ এই কঠীয়াতলি দৰাৰ পৰাইতো মানে কালক্ৰমত গৈ ধানৰ উৎপন্ন হয়, আৰু ধানটো আমি খুন্দি তাৰ পৰা চাউল উৎপন্ন কৰি আমাৰ জীৱন নিৰ্ধাৰণ কৰে। মানে গম পাইছে আৰু আমাৰ পেটৰ ভাতমুঠি এই কঠীয়াতলি দৰাই মানে নিৰ্ধাৰণ কৰে। এনেকৈ কঠীয়া পৰা মজাই বেলেগ বন্ধুসকল। বোকাত নামি এনেদৰে কঠীয়া ছটিয়াই চাবলৈ আপোনালোকৰ যদি মন যায় নিশ্চয় পথাৰলৈ গৈ এনেদৰে ছটিয়াই চাব পাৰে, নহয় জানো। ইয়াত চাওক কি সুন্দৰকৈ ছটিয়াই আছে। এই 2-3 দিনৰ ভিতৰতে ইয়াত নতুনকৈ গজালি মেলিব, সুন্দৰ ৰূপত সেউজীয়া হৈ পৰিব, দেখিবলৈ অতি মনোমোহা হৈ পৰিব। বন্ধুসকল এনেদৰে খেতি কৰা মানে আমেজেই সুকীয়া, কাৰণ এটা সুন্দৰ বৈশিষ্ট্য আছে ইয়াত। কাৰণ যিসকলে খেতিত নামি পাইছে বাৰু বা মানে এনেকৈ কঠীয়া পাৰি পাইছে বা হাল কোৰৰ লগত জড়িত, তেওঁলোকে নিশ্চয় গম পায় ইয়াৰ আমেজটো সুকীয়া দিয়কচোন। বন্ধুসকল এটা কথা নুই কৰিব নোৱাৰি, খেতিৰ দিন আৰম্ভ হোৱাৰ লগে লগে পানী বহাৰ লগে লগে অসমীয়া সমাজৰ কৃষকসকলৰ মনত এটা আশাৰ সঞ্চাৰ জাগিত হোৱাৰ লগত এটা নতুন ৰঙীন সপোনে গা কৰি উঠে। এইবিলাক কিছুমান লোকে ইতিমধ্যে মাটি চহাইছে। আপোনালোকে চাওক এই প্ৰথম চাহ যি চহোৱা হয় তাক কঁহাৰ বোৱা বুলি কোৱা হয়। আপোনালোকে মনত ৰাখিব সেইটো। আপোনালোকে হোৱা দেখিছে কিছুমান ৰাইজে ইতিমধ্যে কঠীয়া পাৰি সম্পূৰ্ণ কৰিছে, সৰু সৰুকৈ গজালিবিলাক মেলিছে। গতিকে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব। পুনৰ এখন নতুন ঠাইৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই বাই, জয় আই অসম।